ইমান ডাঙৰ দীঘল ট্ৰেইন বন্ধুসকল গুড মৰ্ণিং হেল্ল' কেনেকুৱা আছে সকলোৱে ভালে আছে এতিয়া অভাৰ ব্ৰিজৰ ফালে এই জেগা একদম আহি আছে সেই মাথাত যাব লাগিব তাতকৈ কথা আছে ইমানটো গৈছে ইমানটো গৈছে এইখিনিতে ডাঙৰ দীঘল ট্ৰেইন বন্ধুসকল এইটো চাওক হৈ আছে পূৰা গৈছে S3 S1 আগত S4 S6 লাষ্টত ভগৱান বন্ধুসকল এইটো হেৰি আহি গ'ল ট্ৰেইন আহি গ'ল কনফিউজন লাগি গৈছে মানে কোনটো হেৰি এই চাওক ডিব্ৰুগড় টু হাওৰা ষ্টেচন ইমান দীঘল চাই লওক এতিয়া দৌৰি আছে ড্ৰাইভাৰ ৰখি গৈছে ড্ৰাইভাৰটো ভাল আছে ড্ৰাইভাৰ বন্ধুসকল এইটো দেখিছে শিৱ মন্দিৰ এইটো আজি নহয় আজিৰ পৰা প্ৰায় বহুত দিন আগত প্ৰায় আমাৰ বহুত পুৰণি আৰু বিশেষকৈ এইটো মনোকামনা পূৰ্ণ হ'বলৈ আগতে আমি ইয়াতে আহোঁ বহুত পেহীহঁতৰ লগত সিহঁতৰ চব ডাঙৰ হৈ গ'ল চ' এতিয়া ট্ৰেইন আহি আছে এনাউন্স কৰিছে 4:50 মানত আহিব গতিকে মই ঘৰত গুচি গৈছিলোঁ আৰু দুজন ভাইটি আছে ভাইটিৰ লগত মই গুচি যোৱাৰ পিছত হেৰি হ'ল কি কয় আহি আছে 4:55ত আহি আছে কামৰূপ চ' কামৰূপে যাবগৈ কেলকাতা বায়া কেলকাতা বায়া মানে ইয়াত কথা এটা কওঁ বায়া মানে হৈছে মানে কেলকাতা হৈ যাব অকণমান ভিতৰত বেংগলৰ তাৰপৰা নামি পেলাই চিটিৰ ভিতৰত যাব পাৰে যায় মই গৈছিলোঁ বহুত আপোনাৰ 2011 চনৰ 12 চনৰ মানত গৈছিলোঁ কিন্তু এইটোৱে আৰু এতিয়া মাজুলী যোৱা প্লেন আজি 3 দিনৰ পৰা বনি আছে কিন্তু ঘৰৰ কিছু সামাজিক অসুবিধাৰ কাৰণে যাব পৰা নাই তো মায়ে কৈছে 2 দিনৰ কাৰণে গৈ পেলাই কি কৰিবি হয়নে নহয় 2 দিনৰ কাৰণে গৈ পেলাই কি কৰিবি কৈছে আৰু সেইটো কাৰণে এতিয়া হয়তো শুকুৰবাৰ মানে বা শনিবাৰ মানে যোৱা হ'ব হ'লে এসপ্তাহমানটো 3-4 দিনটো থাকিব এসপ্তাহমানটো কনফাৰ্ম আছে চ' বিয়াখন নাপামগৈ আৰু একো নাই চাওক যেতিয়া প্ৰব্লেম আহে নহয় কেতিয়াও কোনো ক'ব নোৱাৰে কি হয় চ' সেইটো কাৰণে এতিয়া এইটো চাওক লংকা ৰেলৱে ষ্টেচনৰ লাষ্ট কথাটো বহুত দীঘল একদম তো সেইফালৰ প্ৰাইভেট ট্ৰেইনখন
ষ্টেণ্ডত। চ' এতিয়া ইঞ্জিন এইটো জাষ্ট ইঞ্জিন চেঞ্জ কৰিছে, দেন এতিয়া অহা নাই। চ' ইমান দীঘল চাওক। আৰু এইবিলাক ওপৰতে দেখিছে এতিয়া কাৰেণ্টৰ বনি আছে পূৰা একদম। চ' এতিয়া ট্ৰেইন আহি পাব আৰু উঠাই এতিয়া উঠাই পেলাই আমি মই ঘৰত যামগৈ। আকৌ ঘৰত গৈ অলপ সময় আকৌ টোপনি মাৰিম। টোপনি মাৰি আধা ঘণ্টা জাষ্ট মান টোপনি মাৰিম। টোপনি মাৰি তাৰপিছত দোকানপাত খুলিব লাগিব। খুলি পেলাই তাৰপিছত নিজৰ কৰ্মত আৰম্ভ কৰিম। তো চাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ দেখাই আছোঁ। এই যে মিষ্টাৰ ইণ্ডিয়া বলা আগৰ ফালে গ'ল চব নেকি? মোৰ কোনে ফোন কৰিলে মোক? ইফালে মা শুই আছে। মই কৈছোঁ আজি মোক বজাবছে আজি। মানে কি হ'ল, তাৰ ফেমিলি আজি গৈ আছে কেলকাতা। চ' ফুৰিবলগীয়া আছে। Five minutes later. এইটো হৈছে মোৰ হোটেল। এতিয়া আহিছোঁ ষ্টেচন। চ' যিটো শাক এতিয়া ৰাতি 4টা বাজি মানে 4টা আহি পাইছে ষ্টেচন। প্ৰতিদিন অহা নাই, কিন্তু সেয়া আজি মোক উঠাই লৈ গুচি আহিছে। এইটো চাওক লংকা ৰেলৱে ষ্টেচন। চ' এইবিলাক কিবা এটা ল'ব দোকানৰ পৰা কিবা এটা ল'ব ষ্টেচনৰ পৰা। তাত এটা কোনো ৰিলেশ্যনত তাত দিব। গৈ আছোঁ দোকানত, জল্দি লোৱা। এইটো হৈছে আলুটো ধুই পেলাই এনেকৈ পাতলা কাটি লৈছোঁ। কাটি পেলাই এতিয়া অলপ এইটো হৈছে মছলা, জলকীয়া গুড়ি মছলা সামান্য অলপ ইয়াত দিম। দেখিছে কেৰাহীটো গৰম হৈ গৈছে, গৰম হৈ গ'ল। এতিয়া ইয়াত প্ৰথমতে এটা দিম, এইটো চাওক ৰিং পাপৰ 2-4টামান দিম, বেছি নিদিওঁ। দি দিলোঁ। এতিয়া পলিথিনটো ইয়াত ৰাখিছোঁ। এতিয়া এইটো হৈছে ধনিয়া গুড়া। তো ধনিয়া গুড়াটো সামান্য অলপ দি দিম। তাৰপিছত দিয়াৰ পিছত এতিয়া হেতাটো নাই, আছে এখন হেতা, কিন্তু হেতাটো ইয়াৰ পৰা ইউজ নকৰোঁ, তো কটাৰী ইউজ কৰিম। চ'
এতিয়া আলুখিনি অলপ অলপ এটা এটাকৈ দি দিম। দি দিলোঁ। দি দিয়াৰ পাছত এতিয়া নিম পাপৰখিনি অঁতৰাই দিম। গৰম আছে তথাপিতো যিখিনি হাতেৰে পাৰিছোঁ অঁতৰাই দিছোঁ। অঁতৰাই দিলোঁ। টেষ্টি। এতিয়া দি আছোঁ হালধি। চাহপাত হালধি যদি ঘৰুৱা হালধি হয় সামান্য অকণমান দি ল'ব। দি পেলাই তাৰপিছত এইটো দিব লাগিব নিমখ। নিমখ আৰু হালধি অকণমান দিলে হয়। নিমখ দিম অকণমান কমাই পেলাই। তাৰপিছত কটাৰীখন দিম। এতিয়া অলপ পিছত লৰাই থাকিব লাগিব। এতিয়া চাৰিওফালে এইটো লৰাই দিম। ভাগে ভাগে কৰি দিম, মানে পিচটো ডাঙৰ ডাঙৰটো। তো আজি হ'ল মঙ্গলবাৰ, তো পিঁয়াজ নহৰু ৰচুন একো নিদিওঁ, নিৰামিষ। এতিয়া খাইছোঁ যেতিয়া হাতখনটো ধুই ল'ব লাগিব। ক'ৰ পৰা ধুম? মনে মনে ইয়াৰ পৰা অকণমান ধুই লৈছোঁ, কোনো ক'ব নোৱাৰে। চ' জুই যদি হিট থাকে হিটটো দিব অলপ কমাই পেলাই, অলপ কমাই দিব লাগে গেছৰ হিটটো। বেছিকৈ নকমাব, সামান্য অকণমান কমাই দিয়ে। বেছি হিট হ'লে আপোনাৰ জ্বলি যাব পাৰে। তো বস্তুখিনিও নষ্ট হ'ব নালাগে। অলপ পিছে পিছে লৰাই থাকিব। দেখিছে লাগি গৈছে। মই হেতাখন নষ্ট নকৰোঁ বুলি মানে এইটো কি কৈছোঁ লৰাই দিছোঁ কটাৰীখন দিয়ে। 2,000 years later. কথাটো হ'ল মানে কি, এতিয়া মই গৈছিলোঁ ষ্টেচনৰ পৰা আহি পেলাই এতিয়া দোকান খুলিছোঁ। মানে পৰহি দিনাখনেই যোৱা কথা আছিলে মাজুলী। তো যোৱা নহ'ল, কাৰণ বহুত কাৰণ আছে। তো ঘৰুৱা কিছুমান সমস্যা থাকে ন। তো এইবিলাক শুনিছোঁ নদীত পূৰা ঘূৰ্ণি বতাহ হৈছে। ঘূৰ্ণি বতাহ মানে কি, মানে বতাহত হেৰি হৈছে আৰু নাও চাও কিবা ক্ষতি হৈছে। চ' মায়ে ক'লে এতিয়া 2 দিন লেটকৈ যাম, লেটকৈ গৈ পেলাই তাৰপিছত লাহে কেইদিনমান বেছিকৈ থাকি আহি যাম। মই মানে যোৱা বহুত বছৰ হ'ল, বহুত মানে কি আৰু হিচাপ কৰিব নোৱাৰি। তো সৰুতে বোলে গৈছিলোঁ, মনত নাই ইমান। তো মা দেউতাহঁত গৈছে, আগত গৈছিলে বহুত, ভাইটিটো গৈ থাকে। তো কথাটো এইটো নহয়, ক'ৰবাত যাম ক'লে গুচি যাব লাগে।
আৰু এটা বস্তুৰ কাৰণে মই মানে বান্ধ খাই আছোঁ। মই কথাটো হৈছে কি যে হেৰিৰ কাৰণে কি কয়, যেতিয়া আপুনি বেংকৰ EMI থাকে ন, বেংকৰ যেতিয়া এটা বস্তু আপোনাৰ যেতিয়া আপুনি বেংকৰ আণ্ডাৰত থাকি যায়, তো আপোনাৰ যাবলৈ মন নাযায়। কিজানি যাম গ'লে পইচাটো নষ্ট হ'ব, গ'লে পইচাটো ইনকামটো নষ্ট হ'ব। তো সেই ইনকামটো কৰি আপুনি বেংকত দিব লাগিব ন। তো মোৰ এতিয়া ইমানখিনি নাই, বহুতখিনি কমিছে। মোটামুটি আৰু 9টা আছে, ডিচেম্বৰত শেষ হ'ব। তো এতিয়া তাৰ মাজতে যাম। চাওক, অসুবিধা প্ৰব্লেম চব সময়ত থাকিব। ভগৱানেতো আপোনাক ৰাস্তা দেখাই দিব, কিন্তু কথাটো হৈছে মেইনটেনেঞ্চ ইজ বেটাৰ দেন বেষ্ট। মেইনটেনেঞ্চ কেনেকৈ চলিব আৰু ধৈৰ্য, শান্তি। তো যেতিয়া যাম আপোনালোক সকলোকে গম পাব, কিন্তু মোৰ বেয়া লাগিছে। তো সকলোকে চৰি, হেৰি ব্লগছ দিম বুলি ভাবিছিলোঁ, মাজুলী ব্লগছটো। যিহেতু মোৰ মাৰ ঘৰ আছে মাজুলী, যোৰহাটত যাব লাগিব। যোৰহাট গৈ নিমাতী তাৰ পাৰ হৈ। তো বহুত বছৰ যোৱা নাই, মায়ে কৈছে তই অকলে যোৱা নাই, সেইটো কেনেকৈ যাবি। কিন্তু কথাটো এইটো নহয়, মইতো বেংগলোৰ চিনি নাপাইছিলোঁ, গোৱা চিনি নাপাইছিলোঁ, UP বিহাৰ এইবিলাকতো চিনি নাপাইছোঁ। মই নিজে যোৱা চব ব্লগিং কৰিছোঁ। তো এইটো মোৰ ফাৰ্ষ্ট টাৰ্ণিং পইণ্ট, যে মই ঘৰৰ পৰা বাহিৰত গৈ বৃদ্ধ পাইছোঁ। কিন্তু এটা বস্তু মানিব লাগিব যে অল ইণ্ডিয়াৰ ভিতৰত চবতকৈ টুৰিষ্ট প্লেচটো হৈছে নৰ্থ ইষ্ট। কিয় আমি বাহিৰত যাব লাগে, কিয় আমি বাহিৰত ঘূৰিব লাগে। নৰ্থ ইষ্ট আছে, অৰুণাচল আছে, নাগালেণ্ড আছে, তাৰপিছত বিভিন্ন ধৰণৰ জেগাবিলাক আছে। তো আমি এইবিলাকত ঘূৰিব পাৰোঁ। চ' মানুহৰ জীৱনটো হৈছে দুদিনীয়া জীৱন। তো মানুহে কিতাপ পঢ়ি বা তেনেকুৱা পঢ়ি কিবা নলেজ নাপায়। তো আপোনালোকে যদি কিবা কৈছোঁ মই ক্ষমা কৰিব, বেয়া বুদ্ধিৰ মনত লাগিছে। কিন্তু কথাটো আছে কি, মই যিমানখিনি মই জানো, চ' মানুহে প্ৰেক্টিকেল যিটো নলেজ, প্ৰেক্টিকেল নলেজটো কি, এনেইতো কিতাপ পঢ়ি পাব, কিন্তু কথাটো হৈছে প্ৰেক্টিকেল যিটো নলেজ পাব নহয়, সেইটো ঘূৰি ফুৰিহে পায়। কিন্তু সেইবোৰ অনাবনাই নহয়। তো মানে প্ৰেক্টিকেল যিটো নলেজৰ কাৰণে আপুনি যিখিনি জেগাত, যিমানবিলাক জেগাত ভিজিট কৰিব, চ' ইয়াৰ পৰা আপুনি কিমান জ্ঞান লয়, কিমান হেৰি লয়। তো এইবিলাক নলেজে আমি শ্বেয়াৰ কৰিব লাগে। আৰু এটা যুগ আছিল কিতাপ কলমে মানুহে বুজি পায়, কিন্তু এতিয়া কথাটো হৈছে কি, আপুনি এটা চেনেল আছে, ছ'চিয়েল নেটৱৰ্ক, এটা প্লেটফৰ্ম এখন, য'ত আপুনি অকলে থাকিব, আপোনাৰ সময়ত থাকিব এখন কেমেৰা লেন্স। তো আপুনি সদায় কেমেৰা লেন্সৰ লগত যদি কথা ক'ব পাৰে, তো প্ৰেক্টিচ কৰিব লাগে। ঘৰৰ নিজৰ আইনাখনতে প্ৰেক্টিচ কৰিব পাৰে। আপোনাৰ পিছফালে হাজাৰজন থাকিব, হাঁহিব, ঠাট্টা কৰিব, কিবা কৰিব, এইটো কৰিব, এইটো কৰিব, সেইটো কৰিব। আপুনি কাৰ লগত কথা পাতিছে, কেমেৰাৰ লগত। আৰু কেমেৰা মিনছ অডিয়েঞ্চ, যিমানকেইজন আপোনাৰ ছাবস্ক্ৰাইবাৰ আছে, সেইখনে আপোনাৰ ফেমিলি, সেয়াহে আপোনাৰ আচল ফেমিলি। আৰু ভৱিষ্যতে তেনেকুৱা ফেমিলিৰ লগত কেনেকৈ আপুনি মেইনটেনেঞ্চ কৰি চলিব, তো কেনেকৈ গৈ থাকিব, তো সেইবিলাকে হৈছে সেইটো কথা। চ' এইটোৱে। চ' এতিয়া মই দোকান খুলিলোঁ, এই দেখিছে দোকানটো খুলি প্ৰায় এতিয়া মোৰ কাৰণে এটা মন্দিৰ। চ' মানুহৰ জীৱনত চাওক, ভাল কাম এটা কৰিব গ'লে, কিবা এটা কৰিব গ'লেতো বাধাটো 110% থাকে। মোৰতো বাধা হৈছিল, কিন্তু মোক এইটো নকৰিম, সেইটো নকৰিম। কিন্তু ঘৰৰ মানে এটা বিশ্বাস আছে কি, য'ত যাব, যি কৰিব ভাল কৰিব। তো ঘৰৰ মানুহে মোক পূৰা এটাই কৈছে, তই যি কৰিবি ভাল কৰিবি। আৰু কিছুমান বস্তু মই নুসুধাকৈ কৰোঁ। মই জানো মই ভাল কৰি আছোঁ, মই জানো মই বেয়া কৰা নাই। তো নিজে যদি সঠিকভাৱে থাকে, সৎ পথত থাকে, আপুনি যদি নিজে ঠিক থাকে, তেতিয়া কোনো আপোনাক টাচ কৰিব নোৱাৰে। জীৱনত বহুত ধুমুহা আহিব, কিন্তু এই ধুমুহাক নেওচি আপুনি কি কৰিব লাগিব, নিজৰ এমটো, প্ৰথম কামটো হৈছে পঢ়া, দ্বিতীয় কামটো হৈছে সেই আপোনাৰ পঢ়া শুনা শেষ হোৱাৰ পিছত সেইখিনি ৰাইজৰ মাজত কেনেকৈ মিলাই দিব। তো আজিকালি টিউশ্যন পোৱাটো অসুবিধা এটা, ঠিক আছে। আপুনি যাচি পেলাই বস্তু দিলে লোৱা, যাচি পেলাই বস্তু দিয়া, বহুত ডিফাৰেঞ্চ। আৰু এইটো ভেলু কোনো নাই। চ' আপুনি এটাই প্লেটফৰ্ম আছে, যাক নেকি কয় ইউটিউব, ঠিক আছে। তো এইখিনি কৰিব গ'লে বিভিন্ন ধৰণৰ ভাষা কিছুমান জানিব লগা হয়। তো আপুনি যদি আছামিছ হয়, ইংলিছো জানিব লাগে। এজন ভাৰতীয় ইণ্ডিয়ান হিচাপে সকলো ধৰণৰ ভাষা জানিব লাগে।
আপুনি বিভিন্ন দেশত বিভিন্ন জেগাত যাব, চব জেগাত অসমীয়া নাপাব, চব জেগাত আপুনি বেংগলী নাপাব, কোনোবা জেগাত হিন্দী কৰিব লাগিব পাৰে, ইংলিছো কৰিব লাগিব পাৰে, আছামিছো কৰিব লাগিব, বেংগলী তো গোটেইকেইটা ভাষা অলপ অলপ বুজি নাপালেও ক'ব নোৱাৰিলেও কি কৰি আছে আপুনি আইডিয়াত ধৰিব পাব লাগিব। অ'কে তেনেকৈ বাছ চলি যাব। কিন্তু কোনো বস্তুটো বুজি ফিলিংছ ল'ব লাগিব। তাৰ কাৰণে কি চাব লাগিব, বেলেগৰ ভিডিঅ'বিলাক চাই আপুনি কিয় লাগিব, ইণ্টাৰেষ্টেড থ'ব লাগিব। যিকোনো বস্তু আপুনি ইণ্টাৰেষ্টেড থাকিব, নিজে ছাকচেছফুল হ'ব আৰু মোৰ কামত মই সুখী। গতিকে তো আপোনালোকক বেয়া লাগিছে ক'বলৈ, কিন্তু কথাটো যাম বুলি কৈ যোৱা নহয়। চ' যিদিনাখনি যাম সেইদিনাখনি মই আপোনালোকক ফুল এণ্ড মস্তি ভিডিঅ' দিম। তেতিয়াহ'লে চাই থাকক। চেল টাটা বাই বাই নকওঁ, আৰু আছে চাই থাকক। Would you check out that app? Hands on my knees, shaking ass on my thigh shape. Hands on my knees, shaking ass on my thigh